বানপানী আমাৰ অসমৰ এটা ডাঙৰ সমস্যা যেটো বছৰ বছৰ ধৰি প্ৰতি বছৰে আমি সকলোৱে দেখি আহিছো লাখ লাখ লোকৰ ঘৰবাৰী গাঁও খেতি আনকি মৌলিক আন্তঃগাঁথনি যেনে খাদ্য বাসস্থানো এই বানপানীত ধ্বংস হৈ যায় আজি আমি এই ভিডিঅ'টোত অসমতনো প্ৰতি বছৰে বানপানী কিয় হয় আৰু ইয়াৰ কাৰণসমূহ বুজিবলৈ চেষ্টা কৰো আহকচোন ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে উজনি নামনিত এতিয়া কেৱল বানৰ বিভীষিকাময় পৰিৱেশ Assam's nightmare, the devastation of annual floods has begun. Torrential rains and severe flooding has affected thousands of people in Assam. Heavy rain, erosion and floods have thrown normal life out of gear and roads, bridges and rail services remain disrupted in several parts of the state. আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰত সকলোতকৈ বেছি বানপানী হোৱা অঞ্চল অসমৰ প্ৰায় 40% ঠাইতে বানপানী হয় অসমত প্ৰতি বছৰে হোৱা বানপানীত প্ৰায় 26 লাখৰো অধিক লোক প্ৰভাৱিত হয় আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা অসমলৈ বৈ অহা নদীসমূহত থকা ডেমবোৰ অতিৰিক্ত পানী হোৱাৰ লগে লগে খুলি দিয়া কথাটোৱে আমাৰ ৰাজ্যত হোৱা বানপানীৰ সমস্যাটো আৰু ভয়ানক কৰি তোলে অসমত বহু নদী আৰু উপনদী আছে যেটো অসমবাসীৰ বাবে আশীৰ্বাদ আৰু সমানে অভিশাপো এই নদী আৰু উপনদীসমূহে বানপানীৰ সময়ত গৰাখহনীয়াৰ সৃষ্টি কৰি প্ৰতি বছৰে অসমৰ কেইবাশ কোটি টকাৰ ক্ষতি কৰে অসম চৰকাৰৰ এটা ৰিপৰ্ট অনুসৰি প্ৰতি বছৰে গৰাখহনীয়াত অসমৰ প্ৰায় ৮,০০০ হেক্টৰ মাটি নদীত পোত যায় 1950 চনৰ পৰা বৰ্তমানলৈকে অসমৰ মুঠ 4.27 লাখতকৈ অধিক মাটি মানে অসমৰ মুঠ 7.4%তকৈ অধিক মাটি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সহায় পেলায় বৰ্তমান মানুহে বান এলেকা ঠাইসমূহত বসতি কৰিবলৈ আৰম্ভ কৰিছে যাৰ বাবে নৈ উপনৈসমূহৰ অতিৰিক্ত পানীখিনি ওলাই যাবলৈ ঠাই নোহোৱা হৈছে আৰু বানপীড়িতৰ সংখ্যা বৃদ্ধি পাইছে বৰ্তমান অসমৰ 98% জিলাই বানপানীৰ কবলত পৰিব পাৰে আৰু ভৱিষ্যতে পূৰ্বতকৈ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে জলবায়ু পৰিৱৰ্তন আৰু চৰকাৰৰ দুৰ্বল পৰিকল্পনাই অসমৰ বান সমস্যাটো আৰু বেছি ভয়ানক কৰি তুলিছে অসম চৰকাৰে বান সমস্যাৰ বিৰুদ্ধে ল'ব পৰা কেইটামান ডাঙৰ ডাঙৰ পদক্ষেপ যেনে নদী আৰু ইয়াৰ উপনদীসমূহৰ খনন কৰা আৰু শক্তিশালী মথাউৰি নিৰ্মাণ কৰা এই মথাউৰিসমূহ অতি শক্তিশালী হিচাপে বনাব লাগিব যাতে ই অতিৰিক্ত পানীবোৰ ধৰি ৰাখিব পাৰে আমি সকলোৱে নিউজ বা বাতৰি কাকতত পাই আহিছো যে বানপানী হ'লেই মথাউৰিসমূহ ভাগি যায় চৰকাৰে মথাউৰিসমূহ নিৰ্মাণ কৰি তাত মডাৰ্ণ ৱেডাৰ ষ্টেচনৰ লগতে মথাউৰিসমূহত সাইৰেন ইনষ্টলেচন কৰিব লাগিব যাতে সময় থাকোতেই সকলো সুৰক্ষিত ঠাইলৈ যাবলৈ পাৰে 1988 চনৰ স্থাপন হোৱা ব্ৰহ্মপুত্ৰ বোৰ্ডত পৰ্যাপ্ত পৰিমাণে মেন পাৱাৰ নাই ইয়াৰ খালী পদসমূহত যদি চৰকাৰে নতুন নিযুক্তি দিয়ে তেতিয়া ৰাইজক বানপানীৰ সময়ত সজাগ কৰাত অধিক সহায়ক হ'ব That's it for today বানপানীৰ সময়ত ল'ব লগা বেসিক ৰুলখিনি সদায় ফলো কৰিব আৰু যিমান পাৰে নিজৰ লগতে আনকো সহায় কৰিবলৈ চেষ্টা কৰিব এই ভিডিঅ'টোত লাইক আৰু কমেন্ট কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম